নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ। একেবাৰে মজা ভিডিঅ' আপোনালোকে চাব। আমাৰ অসমৰ বিখ্যাত ইউটিউবাৰ ৰোষ্টাৰ ছানী গল্ডেনৰ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। যোৱাকালি আপলোড দিছিলে ভিডিঅ'টো। সেই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। গতিকে আহকচোন চাওঁ লগতে গোটেইবিলাকে। ছানী গল্ডেন পাবজি পূর্বেরি কি পাবজি খেলবার ইচ্ছা হ্যাঁ কি কে রাখেছে আসা কেসে আনা পূর্বে কিয় কি কে ওয়ে ইতে দিন বললি পিছত ডাঙৰ মানুহ হ'ব নৰা পঢ়ি কেনে কোনে ডাঙৰ মানুহ হৈছে চব দেখোন ভাত খাই কেনে ডাঙৰ মানুহ পঢ়ি কেনে ডাঙৰ মানুহ ভাত খাই ডাঙৰ মানুহ ওই বুৰব সেইটো ডাঙৰ মানুহ হোৱাৰ কথা কোৱা নাই তে কোনটোৰ কথা কৈছা বন্ধুসকল পঢ়ি কোনে ডাঙৰ মানুহ হৈছে ভাত খাই ডাঙৰ মানুহ হৈছে ও হয় নেকি এনে নিজে পঢ়ি শুনি কেনে কেইটা চাকৰি পাইছা নিজেও কৰিম এপ্লাই কৰি থৈছো কেতিয়া বয়স ফাটি দিয়াৰ পিছত বয়স ফাটি দিয়াৰ পিছত চাগে পাবি যে উঠিব 12 বজাত আৰু সি মোক মতলকৰ জ্ঞান দিব এতিয়া ৰাতিপুৱা হৈ থকা নাই দুপৰীয়াৰ 12 বাজিছে মোৰ পৰা ৰাতিপুৱাতে শেষ হৈছে বুজিছা ই বেছি বকি আছে একদম বলি এই কুত্তো 12 বজাত উঠি ফেলে ইতে ট্যাবলেট রড লগে চলটুক জকবা দে রটক গেছ র ওই যাবি না কালি কতে টটি ও কি কর পাইলি কেনটা কি ফাদার কৰিবাইলি ইটাও খেতে তো বাপেরে নেখাতে কি করব কাম বন নকরলি ঘরত ঘুমে বহে কোনে শুয়ে দেখবো ও ভাই মোর একে অবস্থা মকো ইটাও ঘরত মারে এই সাসা আমার লগতো বিয়া গেলবে এই কৌশিকুর এই আমার লগত যে আছে কৌশিকে আরে কৌশিক বিয়া আমার লগত পাবজি খেলছি ও এই বকরা তো কি কবে আমার একা থাকান থাকে কি মোক কৈছিলে যে এটা অকলশৰীয়া ধনী ঘৰৰ ছোৱালী পালি বিয়া পাতিম বুলি আজি কি পালা সাকসেস হলে আৰু এই জিন্দগী পারবো ইহাও পারবো ওই আমি নুগা বিপদ আছো আমার জিয়ে থোপরা লাভ ম্যারেজ তো বাদ দি অ্যারেঞ্জ ম্যারেজ হয় না নয় তার নাই ঠিক না অ হয় দে ভাই ঠিক কথা কৈছে কিন্তু তই নয়নো কি আমাক আপি দিব কোনি আর দিলেও কি চাই দিব তথাপিও একবাৰ ট্ৰাই মাৰি চাব পাৰি তেনেকুৱা অকলশৰীয়া ঘৰৰ আপি পাবি ক'ত মোর বোধেৰে তেনেকুৱা ছোৱালী পোৱা যাব কিন্তু এটা কাম কৰিব লাগিব কি কাম ফার্স্ট অফ অল আমি এখন কার ভাড়া কৰিব লাগিব তাকো ড্ৰাইভাৰ নথকা মানে ছোৱালী বিচাৰি যাব মানে সেলফ ড্রাইভ নিজে চলোৱা কাৰ তেতিয়া কাৰখানা আমাৰ বুলি ভাবো আইডিয়াটো পিছে বেয়া নহয় গাড়ী কিনিব তাৰপিছত গাড়ী চলাব তাৰপিছত আমি 10খন মান গাঁৱত ঘূৰিম গাড়ীখন লৈ যাই কেনে এই গাঁৱত কিছুমান দোকান থাকে এই দোকানে সোমাম শিখৰ টিকট ল'ম লৈ পেলাই ইনফৰমেশ্যন ল'ম যে দাদা শুনক এতে কোনোবা ধনী মানুহ ছোৱালী আছে নেকি চিংগল ছোৱালী ল'ৰা চৰা নাথাকা এটা যদি আছে বুলি ক'লাম তে আমি কোনে চাব গেলো আৰু যদি নাই বুলি ক'লাম তে আমি বেলেগ গাঁও এখন গেলো আৰু যদি কোনোবা কিবা কাৰণত সোধেও যে কিয় সুধিছে আমি ডাইৰেক্ট কম আৰু যে আমি ছোৱালী চাব আছিলো এনেকুৱা বুজি পাইছে না কথাটো একদম ৰাইট কথা কৈছা অ মাষ্টাৰ মাইণ্ড কিন্তু এটা কথা হ'ল নহয় কি আমি যে লৰা তিনিজন ছোৱালী এজনী কেনেকে হ'ব
ফাৰ্ষ্টতে আমি এজনৰ কাৰণে চাওঁ তাৰপিছত লাহে লাহে আৰু এজন চাম তাৰপিছত চেলি আৰু এজন যাব, চাম এজন তেনেকৈ চাই যাব। যাওঁ দে মোৰ হ'ব দেচোন তাই যাক চিলেক্ট কৰে তাৰ হ'ব মোৰ ফাৰ্ষ্ট হয়নে ঐ ফাৰ্ষ্ট মোৰ কিন্তু কিয়া আমি নিটো হাতে গেল তাই যাক সিলেক্ট করে তার হবো ইলে নাই মাৰামাৰি হ'ব এনেকুৱা নহব ভাই তুই ফাৰ্ষ্ট এনেকুৱা নহব যাক সিলেক্ট কৰে তিনটাৰ ভিতৰত জানি তই কি ক ইলে মাৰামাৰি হ'ব এনেকুৱা নহব ভাই মাৰামাৰি হৈ যাব ছোৱালী চাব যাওঁই নাই এটাই মাৰামাৰি কি কেনেকে ক'লা ই আগতে লাগব হ'ব যে এটা কাম কৰ এটা দেৰি কৰি থাকিলা নাই গা পা ধুলে ড্ৰেছ চেছ পিন্ধি মই যি ইচ্ছা মতে তাৰ যাক সিলেক্ট কৰে তাৰ মোক লাগব পাছ গাড়ী কিনা ল'ব লাগিব যাওঁ যাওঁ জলদিয়া এটা কাম কৰবি কইনা চাবা যাবি হয় গা নোধোৱাকে নাথাকিবি গা ধুই আহিবি কিন্তু বাকীকে মোবাইল এটা দেচোন বেয়া কৰবা যাওঁ দিবা নৰা লকডাউনত এনে বিজনেছ নাই দেই পাগলা হৈছে নেকি তই দিনা ছোৱালী চাবলৈ বাকী মোবাইল আহি পেলাই পইচা দিম দে কইনা চাই আহি পেলাই এইগিলা বাকী চিষ্টেম নাই বাকী নহ'ব নেতাই কিয় এইটো কি মোবাইল দিচোন বন্ধুসকল আজিকালি ছোৱালী পতাবলৈ KTM লাগে আজিকালি KTMো নচলেই তাকে দামী দামী গাড়ী মোবাইল লাগে DSLR লাগে এতিয়া আমাৰ চানিদাই গৈছে মোবাইল কিনিব গৈছে ডকাইত চেঞ্জ কৰি দিব মোবাইলটো চেঞ্জ কৰি দিলে নালকে দে থৈ দি ৰা থৈ দিয়া আছানি ক'ত যোৱা কইনা চাব পোৱালি ধুনীয়া কৰিছে ন? ময়ো বেয়া কৰাম তুমি বিয়া কৰা কি কৰিবা তুমি বেয়া কৰা কেনে কি কৰিবা মই বিয়া কৰা ঘৰত লৈ আহিম এ চেম ময়ো বেয়া কৰা ঘৰত লৈ পোৱালি কম নহয় তোমাৰ বিয়া পাতিব বয়স হৈছে নেকি তাৰ মানে তুমি মোক নিনিয়া নিনো হ'ব চোৱা মোৰ আশীৰ্বাদ থাকিল কাৰবাৰ কুকুৰ খেদা খাবা বুঢ়া হলাৰ সপনিত শগুন নমৰে অ গাধা বুঢ়া হলে আৰু সপনি ঠগুন নমাৰে নহয় সগুনৰ সপনিত বুঢ়া হলে নমৰে ডাইলগ মাৰিব নাজানিলে নামাৰিবা পোৱালি ষ্টাৰ্ট আছে কি হ'ল ভিডিঅ'তে আধাতে শেষ হোৱা যেন লাগিছে না নাই হোৱা এতিয়া মই কৈ আছো আপোনালোকে ভালদৰে শুনক মানে কি এইটো আছিলে পাৰ্ট 1 পাৰ্ট 2 আহি আছে মানে পাৰ্ট 2 কৰিম বুলি ভাবিছিলো এইটা বানপানী পাৰ্ট 2 আহিব কইনা অৰিজিনেলকে চাব যাব পৰা নাই চিৰিয়েল আমাৰ চিৰিয়েল তিনিটাৰ ভিতৰত দিব এটা অৰিজিনেলকে খণ্ড কইনা দিব চাম যদি হয় গতিকে বন্ধুসকল সদায় চাব এটা এটা খণ্ড দিব আমাৰ চানিদাই দিব এটা এটা ভিডিঅ' দিব সম্পূৰ্ণ সদায় খণ্ড হিচাপত দিব আপোনালোকে সদায় চাব তাৰ উপৰি অহাকালি মানে 22 জুলাই 7 বজাত ইভিনিং মানে ৰাতি 7 বজাত লাইভ আহি আছো বান লাইভ সাহায্যৰ আহি কাৰণে মানে বানপীড়িতৰ যিটো লাইভ আহিয়ে গ'ল আজিতো তাত আপোনালোকে টেষ্ট সুপাৰ চাট যোৱাকালি যোনে যি ডোনেট কৰিব বিচাৰে চাব নেপালো বন্ধুসকল যোৱাকালি লাইভ আহিয়ে গ'ল অনলাইন যোগে ভিডিঅ'টো মই কালি পাইছোঁ নিশা আজি আৰু এইটো বনাইছোঁ আপোনালোকে ডোনেট কৰিব পাৰে ডোনেট কৰিলে আপোনালোকৰ নাম মেনশ্যন হৈ যাব আৰু ৰাইজেও দেখা পাব অসমবাসী ৰাইজে তো কালি গধূলিৰ কাৰণে ৰেডি থাকক 7 বজাত লাইভ আহি আছোঁ 22 জুলাই বুধবাৰ মনত ৰাখিব কথাটো ইউটিউবত লাইভ আহিম ছুপাৰ চেটত আপোনালোকে ডোনেশ্যন কৰিব পাৰে অলৰেডি মোৰ ফালৰ পৰা মই 10,000 টকা দিম আপোনালোকৰ ফালৰ পৰা কি দিব বিচাৰে তো বান য'ত ক্ষতিগ্ৰস্ত হৈছে তো আপোনালোকে কি দিব বিচাৰে ইউটিউবত লাইভ অহাৰ পিছত বান সাহাৰ্যৰ নামত যোনে যিমান ডোনেট কৰিব ছুপাৰ চেট যোগে অনলাইন যোগে মানে ছুপাৰ তো তেখেতসকলৰ ৰেকৰ্ডটো পাবই তাৰ উপৰি আপোনালোকৰ ডোনেশ্যন আৰু মোৰ ডোনেশ্যন লগ লগাই কেনে য'ত য'ত বান ক্ষতিগ্ৰস্ত হৈছে তাত দিব যাম আৰু ভিডিঅ' আকাৰে দেখাই দিম আৰু গোটেই হিচাপ পাই যাব আপোনালোকে
তো বাই বাই আৰু সন্ধিয়া 7 বজাত অহাকালি মানে 22 জুলাই ৰেডি থাকিব বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি কোনোবা নতুন বন্ধু বান্ধৱী আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ গতিকে আজিলৈ বাই 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 বাই